নমস্কাৰ, ধৰ্মেন্দ্ৰ ফাৰ্মিং টিপছলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ RIR মুৰ্গী ফাৰ্মত। কেনেকৈ কি কৰিব লাগে সকলোবোৰ ডিটেইলছ জানিবলৈ। আহকচোন চাওক কেনেকৈ কি কৰিব। এইটো চাওক RIR মুৰ্গী, এইবিলাক আপোনাৰ 500 প্লাছ আছে মুৰ্গী আৰু সদায় 200 কৰি ডিমা পাই আছে। বোৰক ফুটাবৰ কাৰণে ইনকিউবেটৰ মেচিনো আনিছে তাহতে। ইনকিউবেটৰ মেচিনটো দেখাম আৰু লগতে ইনকিউবেটৰ মেচিনটো কিমান কেপাচিটিৰ আৰু কিমান দাম পৰিছে সকলোবোৰ জনাম এইটো ভিডিঅ'তে। এইটো চাওক, এইবিলাক চাওক কিমান 2.5 কেজিৰ ওপৰত হ'ব প্ৰায় মুৰ্গীবিলাক। তেওঁলোকে ডিমা ফুটাই মুৰ্গী পোৱালিও চেল কৰি আছে নিজৰ গাঁৱতে। আৰু তেওঁলোকৰ ইণ্টাৰভিউটো লোৱা হোৱা নাই, কাৰণ যোনে মুৰ্গীবিলাক চাই তেওঁ মানে বৰ্তমান নাই, সেইকাৰণে এই ইণ্টাৰভিউটো লোৱা হোৱা নাই। বেলেগ কোনোবা দিনে ইণ্টাৰভিউটো ল'ম। এতিয়া চাওক এইটো ইনকিউবেটৰ মেচিনটো, এইটো চাওক 2000 কেপাচিটিৰ ইনকিউবেটৰ মেচিন। আপোনাৰ দাম পৰিছে 45,000 টকা। আৰু এইটো চাওক পোৱালি জগিছে, এইটো চাওক দুটা পোৱালি জগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।